হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া নগাঁৱৰ মোৰ মিনি ভ্লগৰ ছেকেণ্ড পাৰ্ট হয়। মৃত্যুঞ্জয় মন্দিৰৰ পৰা পোনে পোনে আমি বটদ্ৰৱা থানলৈ আহিলোঁ আৰু দোকানত নিমখ ধূপ কিনি ল'লোঁ। নিমখ দিব লাগে বুলি কোৱা হয়, সেয়েহে আমিও নিমখ কিনি ল'লোঁ। এয়া বটদ্ৰৱা থানৰ মূল সভাঘৰটি। আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, সেয়েহে ইয়াত উলহ মালহেৰে পালন কৰা হয়। আৰু যিহেতু সোমবাৰ আছিল, আমি মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ আৰু এই বটদ্ৰৱা থানৰ এই উৎসৱটি চোৱাৰ আমাৰ সৌভাগ্যকণো হ'ল। এতিয়া মানুহবোৰ লাহে লাহে আহিব ধৰিছে। আমি ভিতৰলৈ গ'লোঁ আৰু কীৰ্তন ঘৰৰ বাহিৰত মানুহবোৰ ধুনীয়াকৈ শাৰী পাতি বহি আছে আৰু আমি কীৰ্তন ঘৰৰ ভিতৰলৈ গ'লোঁ। যিহেতু দুপৰীয়াৰ সময়, এই দুপৰীয়া সময়খিনি নাম প্ৰসংগ চলি আছে। আজি যিহেতু উৎসৱ আছে আৰু পুৰুষ মহিলা সকলোৱে চাবলৈ আহিছে, ধুনীয়াকৈ শাৰী পাতি বহি লৈছে। আমিও সেই ভিৰৰ মাজতে কিছু সময় বহি ল'লোঁ আৰু এয়া উপভোগ কৰিলোঁ। আপোনালোকে যদি ইয়ালৈ আহিছে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছত আমি ওলাই আহিলোঁ আৰু ইয়াতে এগছি ইমান ডাঙৰ চাকি জ্বলাই থোৱা আছে আৰু তাতে তেলৰ ড্ৰাম এটাও থৈ দিছে। এইবাৰ আমি আলিপুখুৰীটো চাবলৈ যাবলৈ ওলালোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আলিপুখুৰী, আৰু সেই আলিপুখুৰীটোৱে মই আপোনালোকক দেখুৱাবলৈ ওলালোঁ। ইমানেই ডাঙৰ আলিপুখুৰী, ইমান ঠাই আগুৰি আছে, ইমান ঠাই বিস্তৃত কৰি আছে, চাই লওকচোন এবাৰ। আৰু আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহে, এই পুখুৰীৰ পাৰতে ভোজ ভাত খাবলৈ পাৰিব। আজিও ইয়াতে বহুতে আহি নিজাকৈ ভোজ ভাত বনাই আছে, পিকনিক খাবলৈ অহাৰ দৰে আৰু তেনেকুৱাকৈ। তাৰপিছত ভাগৰো লাগিল, কিছু সময় জিৰালোঁ আৰু এই আলিপুখুৰীৰ পাৰতে ইয়াত ৰাইজৰ কাৰণে ধুনীয়াকৈ লুচি চব্জি বনাই আছে। এতিয়া আমি যাবলৈ ওলালোঁ আৰু গৈ হোটেল এখনত ৰখি ভাত খাই ল'লোঁ, যিহেতু দিনটো একো নোখোৱাকৈ আছিলোঁ। আৰু আজিলৈ ইমানেই, বাই। ভাল লাগিলে লাইক এটা কৰি দিব দেই।